Hey guys, welcome back to my channel. আপোনালোকৰ সকলোৰে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আছে। মোৰ বাৰু বহুত ভাল। কি কবা? মোৰ লগত আজি তাইও মোৰ চেনেলৰ ওয়েলকাম কৰিছে। কৈ দিয়া। ওয়েলকাম গাইস কৈ দিয়া। So guys, আজি লৈ আহিছো মই এটা মিছোপা অৰ্ডাৰ কৰিছিলো এটা প্ৰডাক্ট তাৰে লগত আপোনালোকৰ লগত মই ৰিভিউ দিম ভাবিলো যে কেনেকুৱা কি হয় যেটো আহি পাইছে আমাৰ ঈদৰ কাৰণে মই এতিয়া পাই প্ৰিপাৰেচন চলিছো এটা বস্তু অৰ্ডাৰ দি আছো যাতে সময়মত একো প্ৰবলেম নহয় টাইমত অৰ্ডাৰ দিলে অৰ্ডাৰটো বহুত লেট হৈ যায় ডাইৰেক্ট হৈ যায় না ডাইৰেক্ট ক'বা লব মাইদান কৈলো তুমি ক'বা So সেই কাৰণে কি কৰিছো মই এতিয়া আগে এটা প্ৰডাক্ট অৰ্ডাৰ কৰি লৈছো কাৰণ যাতে মোৰ ঈদৰ সময়ত প্ৰবলেম নহয় আৰু মাৰ্কেটৰ পৰা কিনিবৰ কাৰণে ইমান বেছি সময় নহয় সেই কাৰণে কি কৰিছো মই এতে অৰ্ডাৰ কৰি লৈছো সো বলক আপোনালোকক মোৰ প্ৰডাক্টটো দেখাম কি কিনিছো হেতু দেখাম তাৰ প্ৰাইস তাৰ কোৱালিটি আপোনালোকক সব দেখাম কেনেকুৱা কি হয় আৰু পাৰিলে পাৰাটো বাৰু এটা নাপাৰো এটা জাস্ট আপোনালোকক মই ৰিভিউ দেখাম কিন্তু পাৰাম একেবাৰে ঈদত তাৰ ভিডিও তিতে পাব এতিয়া কিন্তু মই ৰিভিউ দিম বলক এটা চাওঁগে মোৰ প্ৰডাক্টটো সো প্ৰডাক্টটো থোৱা আছে এইটো ইয়াৰে এতিয়া তুমি খুলিবা তাই মোক খুলিবই নিজেই খুলিব লৈছে কিন্তু মই এতিয়া মইহে খুলিম মোক খুলিব দিয়া ৰবা এনেকে নহয় ৰবা মই খুলিম তো তুমি কি কৰিলা এটো কি উলৱাই দিলা এই দিয়া মই খুলিম এই দিয়া সো এইটো হৈছে মোৰ প্ৰডাক্ট আৰু ইয়াৰ প্ৰাইসটো ইয়াত লিখা নাই প্ৰাইসটো এইটো হৈছে সৰু হুকে লিখা আছে 212 টকা কিন্তু ইয়াৰ আপোনাৰ মই প্ৰাইসটো মেনশন কৰি দিম যে ইয়াৰ প্ৰাইসটো কিমান লৈছে আৰু কপা অৰ্ডাৰ কৰিছিল কেনেকৈ অৰ্ডাৰ কৰিব হেতু আপোনালোকক দেখাই দিম মই সো হৈছে এইটো ইয়াৰ এতিয়া আমি ওপেনিং কৰিম এয়া হৈছে কি হৈছে আপোনালোকে গম পাইছে নে এটো কি হৈছে কনফিউজ হৈছে থাকে এটো কি হয় এটো এখন হৈছে ইমান সফট এখন হৈছে এখন ডোৰমেট এখন সৰু হয় সৰুকে পাৰিবলে আৰু লগতে এইখন হৈছে এখন দীঘল আমাৰ না আকনি ইফালে যোৱা না এইখন হৈছে দীঘল আৰু তাৰ লগত হৈছে এখন সৰু নেকে এখন পাৰিলে এখন পাৰিম লম্বাকে এখন ছুটিকে দেখিব ভাল লাগিব আৰু কোৱালিটিটো বৰ ধুনীয়া আহিছে একদম আপোনাৰ সফট আহিছে ব্লাক একো জনেকে নধৰে হেনুকাকে চাও কিমান কোমল আপোনালোকে যদি আবা বাই কৰে তেনেহলে কৰিব পাৰিব মই কপা অৰ্ডাৰ কৰিছিলো কি অৰ্ডাৰ কৰিছিলো কেনেকৈ কৰিছিলো আপোনালোকক মই সব তাৰ ডিটেইলছ বিলাক দেখাই দিম যদি বাইক লৈ আপোনালোকে ইয়াবা লব পাৰে তাৰ পৰা মোবাইল চাই আছে চাই দিয়া মাহিৰু এয়া কি চাইছা ভিডিও চাইছা কি চাইছা ইউটিউবত কি চাইছা সো গাইস এটো আছিল আজি মোৰ প্ৰডাক্ট ৰিভিউ যোনটো আছিল ডোৰমেট 212 লৈছে ডোৰমেট কেটা বহুত ধুনীয়া আহিছে কোৱালিটিৰ পৰা প্ৰাইজৰ পৰা বহুত ভ্যালুয়েবল হয় আপোনালোকে যদি লম ভাবে তেনেহলে লব পাৰিব একো বেয়া নাপায় যোনটো আপোনালোকে মাৰ্কেটত লব গলে এটাই পৰিব 100 মান তাকোৱে সৰুতে কিন্তু মই এটা অৰ্ডাৰ কৰিছিলো মিছোপা দুটা পাইছো 212 ত কোনো আপোনাৰ প্ৰাইসটো একদম পাৰফেক্ট ঠিক পাই আপুনি দুটা পাইছে তাকো এটা দীঘল এটা ছুটি
পাৰিবৰ কাৰণে ভাল লাগিব। যিটো আহি পাইছে এতিয়ালৈকে ঈদ বিহু আকৌ ঢেৰ পৰৱ আহি পাইছে ন। চ' আপোনালোকে চব ফেষ্টিভেলৰ কাৰণে এইবিলাক এনেও ঘৰুৱাৰ বস্তু বহুত দৰকাৰ, ইম্পৰ্টেণ্ট হয়। যোনে ঘৰ সজাই ভাল পায় তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ল'লে আপোনালোকে ল'ব পাৰিব, মই মেনশ্যন কৰি দিম। এয়া হৈছে তাৰে ভিডিঅ' যিটো মই অৰ্ডাৰ কৰিছিলোঁ, সেইটো আপোনালোকক দেখাই দিম ভাবিলোঁ। মই কেনেকৈ কি অৰ্ডাৰ কৰিছিলোঁ, কি বুলি চাৰ্চ মাৰিছিলোঁ, চব A to Z আপোনালোকক ইয়াত মই দেখাই দিম। ইয়াৰ পৰা আপোনালোকে চাই কেনে অৰ্ডাৰ কৰিব পাৰে। ডৰমেটছবিলাক, প্ৰাইচবিলাক, ইয়াৰ আপোনালোকৰ ৰিভিউ, প্ৰডাক্ট, ফটো চব ধুনীয়াকৈ দিয়া আছে। আপোনালোকে যদি অৰ্ডাৰ কৰে তেনেহ'লে কৰিব পাৰে। ইয়াৰ পৰা চাই কেনে প্ৰাইচবোৰো বহুত কম আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া আপোনাৰ এটাৰ পৰা এটা আছে। আপোনাক যোনটোৱে পচন্দ সেইটোৱে ইয়াৰ পৰা চাই মেলি অৰ্ডাৰ কৰিব লাগে। যিহেতু মোক সেইটো ভাল লাগিলে সেইকাৰণে মই সেইটো অৰ্ডাৰ দিলোঁ যে আপোনালোকে সেইটোৱে ল'ব, কোনো কথা নহয়। ইয়াত ইমান ধুনীয়া ধুনীয়া আছে, স্ক্ৰল কৰি আপোনাক দেখাই আছোঁ। যোনটোৱে পচন্দ আপুনি সেইটো ইয়াৰ পৰা বাই কৰিব পাৰে। চাওঁ ইয়াত প্ৰাইচবিলাক কিমান কম, আৰু লগতে মোৰ লোৱাটো মই বিচাৰি পাই গ'লোঁ। এইটো হৈছে ইয়াত দেখাইছে 199, কিন্তু মই যেতিয়া লৈছিলোঁ তেতিয়া তাত আছিলে অলপ কম আছিলে। কিন্তু যেতিয়া মই কেছ অন ডেলিভাৰী কৰিব ল'লোঁ তেতিয়া কি হয়, কেছ অন ডেলিভাৰী কৰা সময় 210 হৈ গ'ল, 212 হৈ গ'ল। মানে কেতিয়াবা কি হয় কম বেছি মানে এনেকুৱা মিছত কি হয় আপোনাৰ কম বেছি পোৱা যায়। যদি আপোনালোকে বিচাৰিব পাৰে তেনেহ'লে আপোনালোকে ইয়াতকৈও কম পাব। চাওক মই ইয়াত 199 আছিলে, তাৰ কিনাৰটো মই 198 চইচ কৰিলোঁ, যিহেতু মোৰ এটা কমি গ'ল। চ' আপোনালোকে যদি এনেকৈ ল'ব পাৰে তেনেহ'লে আপোনালোকে বিচাৰি কেনে কম প্ৰাইজত বিচাৰি পাব। আৰু লগতে কেছ অন ডেলিভাৰী কৰিলে বেছি হেল্পফুল হয়, যিহেতু অনলাইন পে'মেণ্ট কৰিব নালাগে। যিটো আজিকালি স্কেম কিছুমান এপত হৈ থাকে ন, সেইকাৰণে আপোনালোকে এনেকুৱা কেছ অন ডেলিভাৰী কৰিব। গাইজ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কোনোবা যদি মোৰ ভিডিঅ'লৈ নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন ভিডিঅ' বনালে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায়। আৰু মোৰ আগৰ ভিডিঅ'বিলাক চাব কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব। আৰু আজিলৈ বাই বাই। আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'লৈ, ইউনিক ভিডিঅ'লৈ, যাকে আপোনালোকে ইণ্টাৰেষ্টিং লাগে, ঘৰুৱা টিপছ লৈছে। বাই বাই, আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'লৈ।